বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমৌত আটক কৰে শৃংখল চলিহাক। আজি দুলিয়াজানৰ 11টা দল সংগঠনৰ 12 ঘণ্টীয়া বন্ধৰ আহ্বান আছিল। তনুচাহী গ্ৰেপ্তাৰৰ দাবীৰে বন্ধৰ আহ্বান কৰিছিল বিভিন্ন দল সংগঠনে। পুৱাৰ পৰাই চহৰখনৰ সকলো দোকান পোহাৰ বন্ধ আছিল। দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমৌত আটক কৰে শৃংখল চলিহাক। শিৱসাগৰ জিলাৰ এটা উচ্চপদস্থ আৰক্ষীৰ দলে আটক কৰে শৃংখল চলিহাক। বিগত সময়ত ছচিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে যিকোনো পৰিস্থিতিতে প্ৰতিবাদী কণ্ঠ নিগৰাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বিভিন্ন সময়ত মন্তব্য কৰি আহিছিল। অৱশেষত শুক্ৰবাৰে অৰ্থাৎ আজি শৃংখল চলিহাক আটক কৰে অসম আৰক্ষীয়ে। দুলিয়াজান থানাৰ অচিয়ে শৃংখল চলিহাক হোৱাটছআপৰ জৰিয়তে ভাবুকি প্ৰদান কৰিছে বুলি চলিহাই ছচিয়েল মিডিয়া ফেচবুকত পোষ্ট কৰি কিছু মন্তব্য কৰা পৰিলক্ষিত হৈছে। যদিও এতিয়ালৈকে শৃংখল চলিহাক আটক কৰা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে কিন্তু সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ তথ্য সদৰি কৰা নাই। আনহাতে ডিব্ৰুগড় পুলিচৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে 23-5-25 তাৰিখে অনুষ্ঠিত হ'বলগীয়া 12 ঘণ্টীয়া দুলিয়াজান বন্ধ সম্পৰ্কত BNSS US 168/171 বন্ধ বলবৎ কৰাৰ উদ্দেশ্যে ঘোষণা কৰা সকলো সংগঠনৰ মুৰব্বীলৈ জাননী জাৰি কৰা হৈছে। এই ব্যৱস্থা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে WPC নম্বৰ 7570/2030 DTD 19/3/19 আদেশ অনুসৰি ডিব্ৰুগড় পুলিচে সদৰি কৰিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। এই সংগ্ৰাম জাতিৰ সংগ্ৰাম, এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম। এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত, এই সংগ্ৰাম জাতিৰ পক্ষত আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব। তোমাক পিছা কৰি থকা আমি দেখিছোঁ। মোৰ পিছে পিছে আছে পুলিচ সভাই ন, মই দেখা নাই। কৰিব। কালি দুলিয়াজান থানাৰ অচি এখন প্ৰেম পত্ৰ পঠিয়াইছে। ভয় খুৱাব বিচাৰিছে নি বাৰু? মোৰ দেউতা 127 বাৰ জেললৈ গৈছে, মই 6 বাৰ জেললৈ গৈছোঁ। আৰু আমাক ভয় খুৱাই কিবা লাভ আছে নি? জাতীয়তাবাদ আমাৰ তেজে তেজে আছে। বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে। আৰু বাঘ আৰু বীৰ লাচিত থানাৰ কোনো সৈনিকে ঘাঁহ নাখায়, এইটো কথা অসম পুলিচে জানি থ'ব। মাৰিব পাৰিব আপোনালোকে, আমাক গুলিয়াব পাৰিব, তাতকৈ বেছি একো কৰিব নোৱাৰে। আৰু মই আজি ধন্যবাদ জনাইছোঁ দেই, দুলিয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। স্বতঃস্ফূৰ্ত বন্ধ, স্তব্ধ দুলিয়াজান, এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয়, দেশ আৰু জাতিৰ জয়। আৰু খিলঞ্জীয়া মানুহে ইয়াত দপদপাই থাকিব, তাৰ বাদে বেলেগ কথা। পুলিচৰ গাড়ী এখন আহি আছে পাৰে নে পিছে পিছে? সেই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছোঁ, মই পঢ়াই নাই। এনেকুৱা নটিচ ঢেৰ আহিলে মোলৈ, এনেকুৱা নটিচ মোলৈ ঢেৰ আহিলে। মই এইবিলাক নটিচক শৃংখল চলিহাই কেয়াৰ নকৰে। আৰু প্ৰয়োজনত জেল মাক কৈ আছোঁ 3 মাহমান ঘৰলৈ নাহিব পাৰোঁ, কৈ থৈ আহিছোঁ ঘৰত। ইমান আৰু কথা ভাবিবলৈ কি আছে, যি হয় দেখা যাব। যুদ্ধ আৰু প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব, মই সেইটো কথা কৈ দিছোঁ। ইয়াত আমি খাৰু পিন্ধি বহি থকা নাই, কথা ইমানেই। গোটেই আমাৰ ল'ৰাবিলাক এৰেষ্ট কৰিছে। তাৰ গণতন্ত্ৰত কি হৈছে? সেই অনা অসমীয়া ছোৱালীজনীক এৰেষ্ট কৰি আমাৰ ল'ৰাবোৰৰ ওপৰত অসম আৰক্ষীয়ে বৰমতা দেখুৱাই আছে। কি হৈছে? কি হৈছে কি ইয়াত? গণতন্ত্ৰত কি হৈছে এইবিলাক? আমাৰ প্ৰশ্ন আছে তাত। আৰু যিমানখিনি ল'ৰা এৰেষ্ট কৰিছে সকলোকে সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছোঁ। তোমালোকৰ হাতত লগোৱা হেণ্ডকাপডাল আমাৰ কাৰণে অলংকাৰ, জাতিৰ কাৰণে অলংকাৰ। আৰু এনেকুৱা হাজাৰ হেণ্ডকাপ পিন্ধিবলৈ বীৰ লাচিত সেনাৰ সৈনিক সাজু আছে। কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা, ফেচিষ্ট চৰকাৰ এখন, ফেচিষ্ট চৰকাৰ, ভয়াতুৰ চৰকাৰ, ভয়াতুৰ অসম পুলিচ। আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছোঁ, আমাৰ ল'ৰাবিলাকলৈ প্ৰেম পত্ৰ নপঠিয়াব। প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলৈ আপোনালোকে নপঠিয়াব। যি হয় দেখা যাব। গুলি মাৰক না, পাতি দিম নহয় বুকু। আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে, বুকু পাতি দিম আমি। সাহসী মানুহ, তেজাল মানুহ আমি, জীয়া জাতি আমি। ভয় খাওঁ বুলি ভাবিছে নেকি কাবালে? গুণ্ডামি চলিছে ইয়াত, গুণ্ডামি চলিছে ইয়াত। বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে। আমি UPত আছোঁ নে বিহাৰত আছোঁ? এইবিলাক ফটনি কাৰবাৰ নচলিব। আৰু মই বেছিকৈ নকওঁ, মুখত নহ'লে বেয়া কথা ওলাব, নকওঁ বেছি কথা।